अनुरास्मा ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ, যিহেতু আমাৰ ৰোজা মাহ চলি আছে, আপোনালোকে গমেই পাইছে। আৰু এয়া মই নতুন ঘৰৰ পৰা নতুনটো ব্লগ আৰম্ভ কৰিছোঁ। আৰু এফালে এতিয়া মই গৈ আছোঁ ইফতাৰ বনাবলৈ। চেহেৰি যিহেতু একো দেখুওৱা নহ'লে, এতিয়া ভাবিছোঁ ইফতাৰ বনাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফতাৰতনো কি বনাওঁ সেয়াও দেখুৱাই থাকিম। এতিয়া মই বৰ্তমান ৰুটিখিনি খচি লওঁ, খচি মোৰ অলপ কাম আছে, সেয়া কৰি আহিহে বেলিম, তেতিয়া লগ পাই আছোঁ। তাৰ কাৰণে গেছ ৰুটিখিনি বনাই আছোঁ। এতিয়া পিছবেলাই হ'ল আৰু এইফালে মই ৰুটি বনাই আছোঁ। ৰুটিও বনালোঁ, ইফালে আৰু কি বনাইছোঁ সেয়াও অলপকৈ দেখুৱাই আছোঁ। যিহেতু অথনি মই অকণমান আগত 1-1.5 ঘণ্টামানৰ আগতে পানী আনিবলৈ যোৱাৰ আগত মানে হেৰি কৰিলোঁ, এই ৰুটিখিনি বনাবৰ কাৰণে খচি কৰি ল'লোঁ আৰু থৈ দিছিলোঁ টেমা এটা, এয়াৰটাইট কণ্টেইনাৰ টেমা এটাত। আৰু থাকিলেই সেইখিনি মানে নেপেলিলোঁ আজি, কালিলৈ থাকি গ'লে সেই ফ্ৰিজত ৰাখি দিম। বাকীখিনি এতিয়া মই বনাই আছোঁ, সেইখিনি বনাই লওঁ। আৰু এইটো চাইডতে মই বনাই ল'লোঁ এয়া কাবেলি বুট বনালোঁ। যিহেতু মই এই নৰ্মেল বুটটোতকৈ মানে কাবেলি বুটটো খাই ভাল পাওঁ, তো সেইকাৰণে মই এটা একেবাৰে স্পেচিয়েল ৰেচিপি দিম আপোনালোকক। আৰু সেইটোৱে হ'ল পাস্তাৰ মিঠাকৈ কেনেকৈ বনাওঁনো মই সেয়াকে দেখুৱাম। তো ইয়াতে প্ৰথমতে মই এখন কেৰাহী পাতি গেছটো জ্বলাই ল'লোঁ আৰু ইয়াতে এতিয়া দি দিম মই অলপ পানী। পাস্তাখিনি আমি কিমান বনাম সেই হিচাপতে দিম পানীটো। তো পানীটো অকণমান গৰম হৈ ল'বলৈ দিম। পানীখিনি অকণমান গৰম হৈ যোৱাৰ পাছত ইয়াতে মই দি দিম পাস্তাকেইটা। পানীখিনি ভালদৰে গৰম হৈ উতল অহাৰ নিচিনা হোৱাৰ লগে লগে ইয়াতে মই দি দিম ইলাইচি আৰু লগতে দি দিম তেজপাত। দি মেলি ভালদৰে উতল আহি ল'বলৈ দিম। এইখিনি ভালদৰে উতল আহি গ'ল আৰু এইখিনি অকণ সিজিবলৈ আৰম্ভ কৰি দিছে। অকণমান আৰু সিজিবলৈ দিম, যিহেতু এতিয়া এইটো চাওক ভালদৰে একেবাৰতে ভাঙি যোৱা নাই, টান লাগিছে। কিন্তু আৰু অকণমান সিজি যোৱা মাত্ৰকে এইখিনি কোমল হৈ যাব। তো আৰু অকণমান সিজাই ল'ম, তাৰপাছত দেখুৱাই আছোঁ। পাস্তাকেইটা একদম ভালদৰে সিজি যোৱা লেখীয়া হৈ গৈছে, এইকেইটা কোমল হৈ গৈছে চাওক, কিমান পুটুককৈ এয়া ছিগি গৈছে। আৰু এতিয়া এইখিনি পানীখিনিও একেবাৰে শুকাই গ'ল। পানী যিহেতু নায়েই, মই পানী দি সিজাই লৈছিলোঁ। আৰু ইয়াতে এতিয়া মই দি দিম ড্ৰাই ফ্ৰুটছ, কি লাগে মানে কি থাকে আপোনালোকে দিব পাৰিব। মই খিচমিচ আৰু কাজুকে দিছোঁ, খেজুৰ চেজুৰ আছিলে সেইবোৰ দিয়া নাই, সেইবোৰ যিহেতু এক্সট্ৰাকৈ দিয়া হ'বই। আৰু এয়া মিক্স কৰি দিছোঁ ভালদৰে। আৰু এতিয়া ইয়াতে মই দি দিম গাখীৰ দিছোঁ মই আমুল গাখীৰ দিও ভালদৰে উতল আহিবলৈ দিম। গাখীৰখিনি দিও ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া অলপ উতল আহিব দিম। গাখীৰখিনি যিহেতু ডাঠ হৈ মেলি চাওক ছাইডত এনেকৈ জমি যাবলৈ আৰম্ভ কৰি দিয়ে, আৰু সেইকাৰণে ইয়াতে মই অকণমান দি দিম আনাপনা গাখীৰ। যিহেতু এইটো মোৰ অনা দিন হ'ল, এদাই হ'ল গৈছে, অকণমান আছিলে, তাকে মই চামুচ এখনত আগতীয়াকৈ উলিয়াই থৈছোঁ। আৰু এইখিনি এতিয়া মই ইয়াতে দি দিম। দি দিলে গাখীৰখিনি ছাইডত জমি লাগি নাযায়, মানে তেতিয়া ধুনীয়া হ'ব। আৰু এইখিনি ইয়াত দি দিছোঁ, দি মেলি ভালদৰে মিক্স কৰি দিম। ঘি নাথাকিলে আপোনালোকে বাটাৰো দিব পাৰিব, বাটাৰ দিলেও হৈ যায়। যিহেতু গাখীৰটো ছাইডত লাগি নাযাবৰ কাৰণেহে এইটো দিয়া হৈছে। আৰু এইখিনি এতিয়া মই গেছৰ ফ্লেমটো একদম কমাই থৈছোঁ, কমাই চাওক কিমান ধুনীয়াকৈ এনেদৰে বনাইছোঁ। আজি ফ্লাছ লাইটটো মোৰ অফ হৈ গৈছে, মোবাইলটো কি হৈছে নাজানো। আৰু এইখিনি চেনি দিম আৰু এতিয়া হ'বলৈ প্ৰায় হৈ গৈছেগৈ। বেছি সময় নালাগে, খুব সহজতে এনেদৰে বনাব পাৰি। আৰু এতিয়া চেনি মই দি দিম।
চেনি আপোনালোকে যিমান দিব বিচাৰে মানে মিঠাটো যিমান খায় সিমানটো দিব পাৰে সোৱাদ অনুসৰি চেনিটোও দি দিম মই হাতেৰে দিছোঁ জোখ এটা কৰি আমি যিহেতু অকণমান মিঠা খাওঁগৈ বেছি কমকৈও মিঠা নাখাওঁ তো এইখিনি দি অকণমান উতল আহিব দিম তাৰপিছত অফ কৰোঁতে দেখুৱাম এইখিনি হৈ গ'লগৈ বনাই তো এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি ৰাখি দিম ঢাকোন এখনি মাৰি ৰাখি দিম আকৌ একেবাৰে উলিয়াব সময়তহে দেখুৱাম আজি হাজবেণ্ডো আহিব যিহেতু ইফতাৰ কৰিবলৈ আমি মানে একেলগে ইফতাৰ কৰা হোৱাই নাছিলে আজি প্ৰথম হাজবেণ্ডৰ লগত মই ইফতাৰ কৰিম এয়া চববোৰ উলিয়াই ল'লোঁ আৰু তেওঁ আহি পালেহি যিহেতু এতিয়া মানে পাইছেহি বেছি সময় হোৱা নাই ঘৰ গৈছিলে ঘৰৰ পৰা আহি আছে ৰেডি কৰি ল'লোঁ তেওঁ আহিলে দেখুৱাই আছে থাকিব পালেহি হাজবেণ্ড আৰু ইয়া মইনা পোৱালিটি সেই তাত বহি খাই আছে এইফালে আমি বহি আছোঁ দেউতা ইফতাৰ মুখা গ'লে আন্ধাৰ আন্ধাৰ লাগিছে ন কিবা এটা কোৱা একো নকয় বহি আছোঁ ঠাণ্ডা হৈ বুলি আৰু এয়া আহিলোঁ এখন মোবাইল দোকানলৈ মোবাইল চোবাইল কিনা হৈ গ'ল বাৰু সেয়া দেখুৱামগৈ ঘৰতে মোবাইলটো ল'লোঁ লগতে বিহু গিফ্ট এটাও দিলে সেইটোও পালোঁ সেইটো দেখুৱামগৈ ভালকৈ তো এয়া মোবাইল ল'লোঁ লৈ গৈ ওলাই আহি আছোঁ নতুন মোবাইলতে ভিডিঅ'টো কৰি লৈছোঁ আৰু ভিডিঅ'টো কৰি মানে এয়া গৈ আছোঁ বাঘৰ গাইজ ফাইনেলি আহি পাই গ'লোহি বাঘৰ ৰোজামাহাত আৰু এইফালে ভণ্টি বহি আছে ভণ্টি চিলাই মানে অপাৰেশ্যন কৰা চিলাই খুলিব গৈছিলে আৰু এইফালে এয়া আমাৰ বাই পেণ্ট পিন্ধাই আছে পোৱালি এইফালে ভিন্দি চাওঁ এইফালে আমাৰ বেটা চাই দিয়া চুনু এইটো আমাৰ চুনু দেই আমাৰ বেটি নাই সেইফালে আমাৰ পিত লৈ সেইটো আৰু এয়া আমি গোটেইখিনি বহি আছোঁ এতিয়া দেউতাই ভালকৈ ওলা এই আমাৰ ভিন্টি এয়া লুংগি মাষ্টাৰ তাৰপিছতে মোবাইল ল'বলৈ যাওঁতে আজি বিহু গিফ্ট এটা পাই আনিছোঁ এইটো দিলে বিহু গিফ্ট আজি যিহেতু বিহু কাৰণে মোক এইটো গিফ্ট দিছে মোবাইলটোনো কি ল'লোঁ মোবাইলৰ কভাৰটো কি কৰিলি আনি দিয়ক মোবাইলটো মানে এতিয়া যিটো মোবাইল ল'লোঁ সেইটোতে ভিডিঅ' কৰি আছোঁ বাবাকৰ মোবাইল হয় মোবাইলটো ল'লোঁ এইটো দেখুৱাই দিলোঁ অপ' F21 Pro এইটো ফাইনেন্স কৰিছোঁ তো এইটো আৰু মোবাইলটো আনিলোঁ গিফ্ট এটাও পালোঁ ল'লোঁ বাকী আৰু বেলেগ একো অনা নাই এইবোৰ মোৰ মোবাইলৰ বাল্টিন এটা আনিলোঁ ফোন আহিছে মোবাইলত আৰু মোবাইলটো হৈ গ'ল এইটো এয়া মোৰ মোবাইলটোত ভিডিঅ' কৰিছোঁ আৰু মোবাইলটো দেখুৱাই দিছোঁ খুব ধুনীয়া মোবাইলটো বেলেগ ভাল লাগিছে মানে মোৰ এটা লোৱা কথা আছে কেতিয়াকৈ লওঁ নাজানো তথাপিতো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বাই বাই